নমস্কাৰ মই আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকল পিতৃ-মাতৃ হয় বা যিসকল পিতৃ-মাতৃ হ'বলৈ গৈ আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এই চেনেলটোত আপোনালোকে শিক্ষামূলক ভিডিঅ' চাবলৈ পাব। যিহেতু এতিয়া গৰমৰ দিনত সৰু ল'ৰা-ছোৱালীৰ কিদৰে কেয়াৰ ল'ব পাৰি বা ল'ব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। 1 নম্বৰতে হৈছে পানী। হয়, 0ৰ পৰা 6 মাহৰ ভিতৰত যিসকল শিশু থাকে, গৰম বেছি পৰিছে বুলিয়ে সেইসকল শিশুক কেতিয়াও পানী খুৱাই দিব নালাগে, কিয়নো শিশুৰ বাবে যিমানখিনি প্ৰয়োজনীয় পানী দৰকাৰ হয় সেইখিনি পানী শিশুটিৰ মাতৃৰ গাখীৰতে উপলব্ধ থাকে আৰু সেইখিনি পানী এই শিশুটিৰ বাবে ছাফিচিয়েণ্ট হয়। আৰু 6 মাহৰ ওপৰৰ যিখিনি ল'ৰা-ছোৱালী হয় বয়স অনুপাতে সিহঁতক দিনটোৰ ভিতৰত পানী খুৱাই থাকিব লাগে। পানীৰ সলনি আপোনালোকে ৱাটাৰমেলন আৰু ধৰক জুচ তেনেধৰণৰ বস্তু তেওঁলোকক খুৱাই থাকিব পাৰে। দ্বিতীয়তে হৈছে কাপোৰ। হয়, যিমানে ভাল লগা নহওক কিয়, যিমানে দামী নহওক কিয়, গৰম দিনত কিন্তু আপোনাৰ শিশুটিৰ বাবে কটন কাপোৰহে ব্যৱহাৰ কৰিব। আৰু এইটো মন কৰিব যাতে কাপোৰযোৰৰ কালাৰটো বহুত বেছি গাঢ় নহয়। শিশুটিক যিমান পাৰে লাইট কালাৰৰ কাপোৰ পিন্ধাব, যেনে হোৱাইট হওক, লাইট পিংক হওক, লাইট য়েল্ল' হওক, তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধাব। আৰু লগতে শিশুটিক আপোনালোকে আহল বহল কাপোৰ পিন্ধাব, কিয়নো আহল বহল কাপোৰ পিন্ধালে শিশুটিয়ে বেছি কমফৰ্টেবল ফিল কৰিব আৰু আহল বহল কাপোৰ পিন্ধালে ঘামচি হোৱাৰ চান্সটো কম থাকে। 3 নম্বৰতে হৈছে তেল। হয়, গৰম দিন হ'ল বুলি আপুনি শিশুটিক কেতিয়াও মালিচ নকৰাকৈ নাথাকিব। গা ধোৱাৰ 10-15 মিনিটৰ আগত ভালদৰে মাছাজ তেল লগাই ভালদৰে মাছাজ কৰি শিশুটিক গা ধুৱাব। আৰু গা ধুৱাবলৈ বহুত বেছি ঠাণ্ডা পানী ইউজ নকৰিব, কুহুমীয়া পানী লৈহে শিশুটিক গা ধুৱাব। আৰু বডি অইলৰ ক্ষেত্ৰত যদি চাবলৈ যায়, আপোনালোকে শিশুটিৰ বাবে নেচাৰেল ক'ক'নাট অইল ব্যৱহাৰ কৰিব পাৰে, কিয়নো অন্য তেলৰ তুলনাত ক'ক'নাট অইল বহুত বেছি ভাল হয়। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমে পায়।